বাবা হেল্ল' হেল্ল' শুনিছ কৈছো যে এবাৰ বিহুত আহিবি নে সৰি পাপা কিন্তু ইউএছৰ পৰা পটককৈ অহাটো মানে সম্ভৱ নহয় বাবা আজি 4 বছৰ মান হ'ব মাঘৰ বিহুত তোক লগে পোৱা নাই আগতে আমি কিমান আনন্দ কৰিছিলো একেলগত চোতালত বহি জুই জ্বলাই তোৰ বাৰু মনত আছে নে এইবিলাক মনত আছে পাপা দিনবোৰ আকৌ অনুভৱ কৰিব পাৰিলে ভাল লাগিল হয় চাওঁচোন বাৰু কেতিয়া আহিব বাৰু এতিয়া ৰাখিছো ঠিক আছে ভোগালী বিহুৰ শুভেচ্ছা যাচিলো আপোনালে আৰু মোলেও আৰু এই সকলো ভাইটি ভন্টি সকলো যোনে বহুত দূৰ কৰবাত নিজৰ পৰিয়ালৰ খাতিৰে কাম কৰি নিজৰ দিন অতিবাহিত কৰি তোমালোকে নিজৰ পৰিয়ালৰ কথা ভাবি ইমান দূৰ এটা ধুনীয়া অনুষ্ঠান বাদ দি পেলাই বহি আছা তোমালোকৰ এই ত্যাগৰ ফল তোমালোকে নিশ্চয় পাবা ধনে কৌশলে যাতে তোমালোকৰ আগন্তুক জীৱন পৰিপূৰ্ণ হৈ উঠে তাৰে মই কামনা কৰিম আৰু মোৰ হিয়া ভৰা শুভেচ্ছা তোমালোক সকলোকে যাচিলো মাঘ বিহুৰ শুভেচ্ছা